মোৰ পৰিচয় ডক্টৰ আশৰাফুল আলম। মই গৌৰৱেৰে কওঁ মোৰ জনগোষ্ঠীয় পৰিচয় মিয়া, মোৰ জাতীয় পৰিচয় অসমীয়া, মোৰ ৰাষ্ট্ৰীয় পৰিচয় ভাৰতীয়, মোৰ ধৰ্ম ইছলাম। গতিকে জনগোষ্ঠীয় পৰিচয়টো অকল নিম্ন কৰ্ম কৰা মানুহৰে বাবে নহয়, যে শ্ৰমিক, ঘৰুৱা কাম কাজ কৰা মানুহ বা মাছ বেপাৰী, চব্জি বেপাৰী এইসকলৰে অকল পৰিচয় মিয়া বুলি নহয়। মিয়াৰ অৰ্থটো সন্মানীয়, মহাশয়, জেণ্টেলমেন, ছাৰ। মিয়া এটা টাইটেলো। মিয়া গোষ্ঠীয় পৰিচয় মই মানি লৈছোঁ আৰু গৌৰৱ কৰোঁ। এনেকৈ যিসকল ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, প্ৰফেচাৰ আছে, টিচাৰ আছে, ষ্টুডেণ্ট আছে, বিভিন্ন কৰ্ম আপোনাৰ